নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মানে বন্ধুসকল, আজি মই নতুন এটা বুলেট বাইক ল'লোঁ। মানে নতুন নহয়, আচলতে ছেকেণ্ড হেণ্ড বাইক ল'লোঁ। আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম বুলি ভাবিছোঁ। মই ৰয়িঙতে ল'লোঁ এই বাইকটো। কিমান পৰিছে সেইটো আপোনালোকক ক'ম। বুলেট বাইকৰ মই অলপ মানে ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আচলতে ছেকেণ্ড হেণ্ড বাইক এটা নতুনটো ল'বই নোৱাৰোঁ, তথাপিও ছেকেণ্ড হেণ্ড এটাকে ল'লোঁ। সেইটো কাৰণে আপোনালোকক অলপমান দেখুৱাম বুলি ভাবিছোঁ। মানে মনত এটা ইচ্ছা যায় বাইক ল'বৰ কাৰণে, সেইটো কাৰণে ল'লোঁ। বুলেট এখন ল'লোঁ। তাৰপিছত কিন্তু কওঁ, আপোনালোকৰ সকলোবোৰ বৰ্তমান পাৰ্টি চাৰ্টি হৈ গ'ল। আপোনালোকৰ সকলোবোৰ মই দেখুৱাইছোঁ। এতিয়া বৰ্তমান সন্ধিয়া হ'বলৈ হ'ল, মানে এতিয়া আন্ধাৰ হৈ গ'ল আৰু মোৰ কেমেৰাটো ঠিক ইমান ভালো নহয়। আপোনালোকে দেখি পাইছে চাগে। এতিয়া বৰ্তমান আন্ধাৰ হ'ব হৈছে আৰু মই এতিয়া বৰ্তমান ৰয়িঙতে আছোঁ। এইটো আচলতে তেল ডিপু হয়, ডিপু আচলতে। বাইকখন লোৱাৰ মানে অলপমান কিবা পাৰ্টি এটা চলিলে, আমাৰ ধামাকা পাৰ্টি এটা চলিলে, মানে বিয়ে চিয়ে অলপমান কিবা কিবি মানে মাল চালৰ কিবা এটা লগৰ গ্ৰুপ খোৱালোঁ। বাইকটো লোৱাৰ কাৰণে মানে চিকেন অলপ খালোঁ। বৰ্তমান খাই বৈ উঠিলোঁ। এতিয়া আপোনালোকক মানে ভিডিঅ' ক্লিপটো মই এতিয়া দেখুৱাম বুলি ভাবিছোঁ। অকল বাইকটো দেখুৱাব পাৰিম। বৰ্তমানলৈকে মই ইমান চলোৱা নাই মানে বাইকটো। তাৰপিছত আপোনালোকক মানে ইমান দীঘল নকৰিম বুলি ভাবিছোঁ। কিহৰ কাৰণে বুলি ক'লে, মানে এতিয়া সন্ধিয়া হ'ব হ'ল, মানে ইমান ক্লিয়াৰ নহয় মোৰ কেমেৰাটো ইমান। মই ছটা মোটা এটা মানে ইউটিউবাৰ হয়, ইমান আৰু কামত আছোঁ। মই এইটো কাম কৰি মানে বাইক লৈছোঁ বুলি আপোনালোকক দেখুৱাইছোঁ। মই মানে এইটো কামত মানে দিন হাজিৰা কৰি কিনে মই বাইক ল'লোঁ। মানে এটা মনত পোন এটা আছিলে মানে বাইক লোৱাৰ, সেইটো কাৰণে মই ল'লোঁ। যি ল'ম মানে ভালেই লৈছোঁ। সেইটো কাৰণে মানে বুলেট লৈছোঁ আৰু ছেকেণ্ড হেণ্ড হ'লে বুলেটেই লৈছোঁ। মানে দামী, মানে অলপ মানুহটো অলপ অসুখ আছোঁতো, সেইটো কাৰণে মানে ল'লোঁ, বুলেটকে ল'লোঁ। বন্ধুসকল, এইখন জেগাত মানে বহুত মছৰ আচলতে। এইখিনি মই সন্ধিয়া হ'ব হৈছে, সেইটো কাৰণে মছৰ মানে মহটো মানে ইমান মহ আছে। মানে দিনত মানে ধূপ জ্বলাই থাকিব লগা হৈছে। আমি যোনটো জেগাত আছোঁ বৰ্তমান, এইটো জেগাত মানে মহ আছে, বহুত মহ আছে। এতিয়া ধূপ জ্বলাব লগা হৈছে মানে মহৰ কাৰণে। এতিয়া কেমেৰাটোতো আৰু কি বুলি কয়, ঘোলা দেখিছে আপোনালোকে, মানে সকলোখিনি পিকচাৰটো আপোনালোকে ঘোলা দেখিছে। আৰু আচলতে মই আপোনালোক আগতে কৈছোঁ, মই সৰু এটা ইউটিউবাৰ হয়। সৰু ইউটিউবাৰ মানে ইমান দামী নহয়। বৰ্তমান ছাবস্ক্ৰাইবো বেছি হোৱা নাই, নতুনকৈ খুলিছোঁ ইউটিউবটো। আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে কমেণ্ট চমেণ্ট লাইক চাইক কৰিব। মানে ভিডিঅ'বোৰ ভাল লাগিছে নে লগা নাই বুলি এইবিলাক কৈ দিব। তেতিয়াহে মই আগলৈ মানে আগুৱাই যাবলৈ মই নিজকে প্ৰেৰণা পাম আৰু ভিডিঅ' বনাবলৈ ভাল লাগিব। যদি আপোনালোকে যদি মোক লাইক চাইক নকৰে, শেষত আপোনালোকৰ এটা ৰিকুৱেষ্ট কৰিছোঁ সৰু এটা, যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে, সেইসকলে যাতে মোৰ চেনেলটো কি বুলি কয়, লাইক এটা কৰি দিয়ে, আকৌ ছাবস্ক্ৰাইব কৰি দিয়ে যেন। মই এইখিনিয়ে কৈছোঁ, যাতে আগুৱাই যাব পাৰোঁ আপোনালোকৰ প্ৰেৰণা পায়। বৰ্তমান ছাবস্ক্ৰাইবো হোৱা নাই। বৰ্তমান মই নতুন চেনেল এটা খুলিছোঁ। আপোনালোকে আচলতে মোৰ কি বুলি কয়, ইমান কণ্টেণ্ট বনাবলৈ ইমান কিবাটো হোৱা নাই। বৰ্তমান ভিডিঅ'ৰ কণ্টেণ্ট বনাবলৈ মোৰ ইমান কিবাটো হোৱা নাই। সেইটো কাৰণে মই মোৰ হয়তো চেনেলটো ছাবস্ক্ৰাইব বেছি হোৱা নাই আৰু ভিউৱাৰ্ছো বেছি হোৱা নাই। আপোনালোকলৈ এইটোৱে সৰু ৰিকুৱেষ্টটো, যাতে মোৰ চেনেলটো সকলোৱে চায়। আৰু ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ। মানে সৰুকৈ ছুটিকৈ হ'লে বনালোঁ ভিডিঅ'টো। আপোনালোকক যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। এইটো আৰু এবাৰ কৈছোঁ আপোনালোকক, মানে আজি নতুনকৈ মানে বুলেট এটা লৈছোঁ, সেইটো কাৰণে মানে অলপ মনত এক্সাইটেড হৈ আছে, মানে ভাল লাগিছে মনটো। সেইটো কাৰণে এই গধূলি সময়তো মই কেমেৰা ক্লিয়াৰ নহ'লেও মানে আপোনালোকক দেখুৱাইছে। আচলতে লাইটিং পোহৰ নাই এইখিনি জেগাত, লাইটিং পোহৰ নাই আৰু মোৰো মোবাইলটো ইমান ঠিক নহয় মানে। সেইটো কাৰণে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব। আৰু আজিলৈ ইমানতে সামৰিম বুলি ভাবিছোঁ। বাই।